হাই ফ্রেন্ডস, প্রথমে নমস্কার জানাইছো। আর আমি আজি নতুন ভিডিও আপনাদের মাঝে আইছো। আমি আজি কি ভিডিও বানাম? এই পানির উপর খসকারি যাম। সাধারণত পানির উপর খসকারি তো সহজ কথা নাকি? কোনো নরে আপনাদের সিনেমা দেখাচ্ছি, ক্রিস স্ট্রিট নাকি দেখাচ্ছি, ওটা জিনক কইমেলিয়া তো দেখাচ্ছি। গতিকে আমি পানির উপরে যাওয়ার চেষ্টা করিম। কিন্তু আপোনালোকে কওক, যদি পানির উপরে যাব খুঁজো পানী নেকি যাবা নৰো, তাইতো অলপ সাইন্সৰ মাথা মাৰিব লাগিব। গতিকে আমি এটা জোতা বনাইছো। আমি এই জোতাযোৰ এইযোৰ আমি জোতা আজি বনাইছো, একদম পুৰা একদম চাফ, প্লাষ্টিক কভাৰ আছে, পানী সোমাব নোৱাৰে। তো আমি এইযোৰ জোতা পিন্ধি ল'ম আৰু পানীত জাৰি কিনে কি হয় দেখা যাব। গতিকে আপোনালোকে এইগিলাখন ঘৰত কৰিব চেষ্টা নকৰিব। আমি আছো আপোনালোকৰ কাৰণে, আমি কৰিম। আমি এইখিনি ঠিক ঠাক কৰা গেলে আপোনালোকে আমাৰ ইন্ট্ৰটো চাই লওক। আমাৰ চেনেলৰ প্ৰত্যেকটো ভিডিঅ'য়ে বহুত সাৱধানতা অৱলম্বন কৰি বনোৱা হয়। লগতে টেকনিকবোৰ চালি জাৰি চাইহে ভিডিঅ'টো বনোৱা হয়। আপোনালোকে এইবোৰ ঘৰত কৰিব চেষ্টা নকৰিব। ভিডিঅ'বোৰ জ্ঞান আৰু মনোৰঞ্জনৰ বাবেহে বনোৱা হয়। ইয়াত কোনো নেতিবাচক শক্তিক উৎসাহ যোগোৱাৰ চেষ্টা কৰা হোৱা নাই। ধন্যবাদ। Pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. Break out, I've got to see. Spent all my life holding all of it closely. I played it innocent, a feel of discontent. I'm finally facing it all, fearless. ফ্রেন্ডস, আমার অবস্থা আপনারা দেখা পাইছি। বহুত চেষ্টা করলো কিন্তু ঠিকই থাকে, ভাই থাকে। কিন্তু আপনার যেটো আপনার ব্যালেন্স, সেই ব্যালেন্সটো রাখছে না। আপনার চাগে ভাই নিচ্ছে জোতা আমার ভাই থাকে, কিন্তু ব্যালেন্সটো কন্ট্রোল করবে নরি। হয়তো ব্যালেন্সটো কেনেকৈ কন্ট্রোল করবে পারে আপনারা জানাব পারে, কমেন্ট করতে পারে। আমার কাছে বেলেগ কি করবে পারো ভিডিও নেক্সট ভিডিও কাৰণে মই ক'ব পাৰে। কিন্তু বহুত চেষ্টা করলো। আমার অবস্থা চাকচোন কি জোতা একদম অবস্থা নাই, ঠান্ডা পিছো। তথাপি আৰু একবাৰ ট্ৰাই কৰি চাওঁ লাষ্ট। ঠিক আছে, এনজয় কৰক আপোনালোকে, বাকী একো কাম নাই। আমাৰ এই দুটাই তাকে এক্সপেৰিমেন্ট কৰিব গৈছি পানী। তো ফ্ৰেণ্ডছ, বহুত কষ্টৰ বলত এ হৈ যা, থিয়া দি থাকগে যা, হৈছে যা। ই কথা কবা একে আমি বহুত আমাৰ মূৰত এবাৰ আমি কি আছো, পানীৰ পঠিয়া হৈছো পাইছো, পানীৰ পঠিয়া যি নহওক অলপ সময় লৈ আছো আপোনালোকৰ কাৰণে। আমি চাওঁ কৰি যাব পাৰো, কিন্তু কণ্ট্ৰলটো বহুত ডাঙৰ বস্তু। কণ্ট্ৰল ৰাখিব পাৰিলে আপুনি আমি যাই আছো অলপ অলপকে, কিন্তু কণ্ট্ৰলটো ৰাখিব নোৱাৰি। কেমেৰামেন চাই থাকক, আছো তো পানীৰ ওপৰত, পানীৰ ওপৰত আছো তো, পানীৰ ওপৰত আছো তো, পানীৰ ওপৰত আছো আছো আছো। মৰিল দে, এইটো মৰছি দে।
হচিলে আছো অলপ মই তো ফ্ৰেণ্ডছ আমাৰ অৱস্থা নাই তো ছাৰ আপোনাৰ অনুভৱটো কৈ দিয়ক আমাক পানীৰ ওপৰত হাইৰাকে খোজকাঢ়ি যোৱাটো ক্ৰিছৰ দৰে ইমান সৰু কথা নহয় চিনেমা চাই কিনে এখন কৰিব চেষ্টা নকৰিব একদম ফিনিছ হৈ যাব মোৰ দৰে অৱস্থা হ'ব মোৰ দৰে হৈছে একদম মানে অৱস্থাটো একদম ফিনিছ হৈ যাব গতিকে আপোনালোকে দেখা পালাক কি অৱস্থা হৈছে আমাৰ আমি অলপ মাথাটো অলপমান খাতে কিনে এইখিনি চেষ্টা কৰিলোঁ কাৰণে অলপ সময় হ'লে আপোনালোকক দেখিছোঁ পানীৰ ওপৰত থাকিব পাৰি নেকি কিন্তু একদম নমস্কাৰ নাচিব তো আজিকালি এইখিনিত একদম তো ঠাণ্ডা লাগছি তো জুই ধৰোঁ ধৰি কিনে অলপমান ঠাণ্ডাটো কমাওঁ আজিলৈ ভাবি আমাৰ জোতাৰ একবাৰ চাই লওঁ জোতাৰ কি অৱস্থা ফ্লিপকাৰ্টত আনিছিলোঁ এই যোৰা পিন্ধি ৰাসক যাবি যা এই ৰাসত যাম 10,000 টকা লৈছে এইযোৰ জোতাত আমাৰ ছেকেণ্ড ৰাধে ৰাধে চাওক একবাৰ ৰাধে ইস বাপা ও তাক মারবি আনিছি মরিল দে টু র ভালকে পিন রাধে এটি রাঙি দেখছুন রাধে পানি মার